মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এম স্কয়াৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি ক্লাস 9 ৰ হলনি 2.5 ৰ কোৱেশ্চন নম্বৰ 5 ৰ পৰা অংককেইটা সমাধান কৰিম। ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ সহপাঠীৰ লগতো শেয়াৰ কৰিবা। ইয়াৰ আগৰ ভিডিওকেইটাৰ লিংক আই বাটন আৰু এণ্ড স্ক্ৰীনত দিয়া থাকিব আৰু তোমালোকৰ সুবিধাৰ্থে মোৰ চেনেলটোত প্লেলিষ্ট ক্ৰিয়েট কৰা আছে, তাতে যাই তোমালোকে চেপ্টাৰ ওয়াইজ সিৰিয়ালি ভিডিওবোৰ ধুনীয়াকৈ চাব পাৰিবা। তো চাও আহা কোৱেশ্চন নম্বৰ 5 ত কি দিছে। কোৱেশ্চন নম্বৰ 5 ত কৈছে উৎপাদক বিশ্লেষণ কৰা আৰু এটো এটা ৰাখি দিছে কি আছে 4x² + 9y² + 16z² + 12xy - 24yz - 16xz। এটা চোৱা এই ৰাখিটোৰ উৎপাদক বিশ্লেষণ কৰিব লাগিব। তাৰ মানে কি ইয়াৰ যেটো ৰিজাল্ট ওলাব আমি কি জানো উৎপাদক বিশ্লেষণ কৰিলে কি হয় লাষ্টত যাই কি হবে আনসারটো ইয়াতে যেটো ৰাখি আছে সেই ৰাখিৰ কি হ'ব প্ৰডাক্ট হ'ব পূৰণফল হিচাপে প্ৰকাশ হ'ব হয়না। সো ফার্স্ট আমি কোৱেশ্চনটো লিখি লও তাৰ পিছত আমি আগবাঢ়িম আমি কেনেকৈ যাব পাৰো। সো কোৱেশ্চনটোত আমাৰ দিয়া আছে 4x² + 9y² + 16z² + 12xy - 24yz - 16xz। চোৱা আমি ফৰ্মুলা এটা পাইছো কি ফৰ্মুলা পাইছো x + y + z হোল স্কয়ার = x² + y² + z² + 2xy + 2yz + 2zx এই ফৰ্মুলাটো পাইছো হয়না। সো উৎপাদক বিশ্লেষণ দিছে চোৱা এটো যে দিছে এইটো চোৱা দেখাত প্ৰায় এনেকুৱাই। তাৰ মানে কি এনেকুৱা থাকিলে আমি কি এইটো লিখিব পাৰিম আৰু এইটো মানে কি x + y + z * x + y + z। সো হৈ গেল। সো এইটোক আমি কি কৰিব লাগিব চোৱাচোন মোটামুটি এইটো এনেকৈ মিলি আছে ভালকে কি কৰিব লাগিব এনেকুৱাকে মিলাব লাগিব। সো কেনেকৈ মিলাম সো এনেকৈ মিলাবলৈ কি কৰিব লাগিব যেটো প্ৰথম পদ থাকিব হেতু সম্পূৰ্ণ স্কয়াৰ দ্বিতীয় পদটো সম্পূৰ্ণ স্কয়াৰ তৃতীয় পদটো সম্পূৰ্ণ স্কয়াৰ প্লাস 2 * প্ৰথম পদ ইনটু দ্বিতীয় পদ প্লাস নট মাইনাস হয়না প্লাস 2 * yz প্লাস 2 * zx কিন্তু ইয়াতে কি আছে মাইনাস কিন্তু এইটোকো আমি কি কৰিব পাৰো এনে ধৰণে আমি সজাব পাৰো। সো কেনেকৈ সজাম চোৱা 4x² আছে এটো কি লিখিব পাৰি 2x হোল স্কয়ার চোৱাচোন এটো ভাঙিলাকৈ এটো পাম না নাই 2 স্কয়ার কৰা 4 x স্কয়ার কৰা x²। সো এটো এনেকৈ হৈ গেল কি x² প্লাস 9y² কি লিখিব পাৰো 3y হোল স্কয়ার হৈ গেল দ্বিতীয় পদ স্কয়ার সো 3² - 9y²। সো প্ৰথম পদ স্কয়ার প্লাস দ্বিতীয় পদ স্কয়ার 16z² এটো কি লিখিব পাৰো 4z হোল স্কয়ার পাৰো না সো লিখিলো। কিন্তু ইয়াতে এটা কথা আছে চাবা কি কথা এটো হল 12xy প্লাস yz মাইনাস আৰু xz ৰ আগত মাইনাস তাৰ মানে কি এই তিনিটাৰ যিকোনো এটা কি হ'ব মাইনাস হ'বই লাগিব। কোনটো মাইনাস হ'ব তেনে হলে চোৱা x আৰু y পূৰণ কৰিলে কি হয় প্লাস হয় তেনে হলে কি হ'ব z টো কি হ'ব মাইনাস হ'বই হ'ব। সো সেই কাৰণে কি কৰিব লাগিব 4z ৰ আগত কি দিব লাগিব আমি এটা মাইনাস চিন দিব লাগিব। এটো মোস্ট ইম্পৰ্টেন্ট এই বস্তুটো মোস্ট ইম্পৰ্টেন্ট মনত ৰাখিব লাগিব। সো কি এটোৰ আগত আমি কি এটা মাইনাস চিন দিম। সো তাৰ মানে কি লিখিলো 2x হোল স্কয়ার + 3y হোল স্কয়ার প্লাস -4z²। চোৱাচোন মাইনাস স্কয়ার কৰিলে কি হ'ব মাইনাস টু স্কয়ার কৰিলে প্লাস হৈ যাব 4 স্কয়ার কৰিলে 16 z স্কয়ার কৰিলে z। এতিয়া চোৱা প্লাস এই ফৰ্মুলা মতে কি হ'ব 2xy তাৰ মানে কি 2 * x মানে এইটো 2x * y মানে 3y প্লাস ফর্মুলা মতে কি প্লাস 2yz আমি এখানে সাম পিছত মিলে না নাই আমি এখানে কৰি লও আগতে প্লাস 2yz that is 2 * y মানে 3y z মানে -4z মাইন্ডেড আমি লিখিছো না ৰঙা চিন দি লিখিছো তোমালোকৰ বুজাৰ সুবিধাৰ কাৰণে ৰঙা দিছো -4z 2yz প্লাস 2zx 2 * z মানে -4z x মানে 2x এতে সহায় কেটা ভাঙি সহায় কেটাৰ লগত মিলিব লাগিব কিন্তু নিমিলিলে ভুল হ'ব। সহায় কেটা 2 * 4 3 * 4 * 12 xy হৈছে -24yz আছে তাৰ মানে কি প্লাসে মাইনাসে মাইনাস 3 * 2 = 6 4 * 6 = 24 yz হৈ গেল প্লাসে মাইনাসে মাইনাস 4 * 2 = 8 8 * 2 = 16 zx বা xz সেম থিং xz বা zx সেম কথা। এতে চোৱা সেই কাৰণে কি লিখছো এতে মাইনাস লৈছো মাইনাসটো বুদ্ধি কৰি ল'ব লাগিব কেনেকৈ ল'ব লাগিব তুমি চাবা ইয়াতে কি আছে xy প্লাস আছে তেনেহলে নিশ্চয় z টো কি হ'ব লাগিব মাইনাস হ'ব লাগিব। সেই কাৰণে আমি z ৰ আগত কি লিখছো মাইনাস লৈছো। তেনেহলে চোৱা এটো কি ফৰ্মত পৰি গৈছে এই ফৰ্মত থাকিলে কি লিখব পাৰো x + y + z হোল স্কয়ার। সো এটো আমি লিখিম ইয়াতে x + y + z হোল স্কয়ার x মানে কি 2x প্লাস y মানে কি 3y প্লাস z মানে কি
মাইনাছ 4z হয় না এইটো স্কয়াৰ তোমালোকে এক লাইনতে লিখিব পাৰা মই এটা লাইন বেছি কৰি দিলো সো এইটো কি লিখিব পাৰো again 2x plus 3y plus minus minus 4z whole square তোমালোকে এইটো লাইন নিলিখি ডাইৰেক্ট এইটো লাইন লিখিব পারবা কোনো অসুবিধা নাই সো এইটো স্কয়াৰ আছে মানে কি দুবাৰ পূৰণ সো 2x plus 3y minus 4z into আকৌ এইটো লিখি দিয়া 2x plus 3y minus 4z হৈ গেল সো দিস ইজ आवर आंसर সোয়া উৎপাদক বিশ্লেষণ কৰিব কৈছিল আমাক উৎপাদক বিশ্লেষণ হৈ গেল হয় না এটো সোয়া এই বস্তুটো কি হৈছে এটো আহি দুটা ৰাখিৰ পূৰণফল হিচাপে প্ৰকাশ হৈছে তাৰ মানে এটোই হল আমাৰ উৎপাদক বিশ্লেষণ এটা কোৱেশ্চন নম্বৰ 2 চাম আমি এটা সোয়াচন কোৱেশ্চন নম্বৰ 2 কি কৈছে 2x² + y² + 8z² - 2√2xy + 4√2yz - 8xz সো আগৰ নিচিনা কি কৰিম আমি ফাৰ্স্ট কোৱেশ্চনটো লিখি লম আৰু এনেকৈ আমি লিখি লৈছো অলৰেডি তাৰ মানে এতিয়া সোয়া এটো কি হ'ব সেই আগৰ ফৰ্মুলাটো ধৰিব ফৰ্মুলাটো একবাৰ আমি লিখি লও ওচৰত তেনেহলে তোমালোকৰ সুবিধা হ'ব সো আমি কি কৰিম এটো ফৰ্মুলা পেলাম x² + y² + z² + 2xy + 2yz + 2zx এই ফৰ্মত এটো বনাই এনেকৈ লিখিম এতিয়া সোয়া এই ফৰ্মত বনোৱাৰ কাৰণে কি কৰিব লাগে প্ৰথমটো x² তাৰ মানে প্ৰথম পদটো হোল স্কয়াৰ আছে কিন্তু ইয়াতে কি আছে সোয়া অনলি আছে 2x² হয় না এটো হোল স্কয়াৰ বনাবলৈ কি কৰিব পাৰি আমি সো 2x² টুক এনেকৈ লিখিব পাৰি সোয়া √2x হয় না এতে সোয়া √2x তো লিখিলু √2x আমি কি কৰো হোল স্কয়াৰ দিলে কি হ'ব √2² মানে 2 হ'ব এতিয়া সোয়া আগৰ নিচিনাকৈ ইয়াতে সোয়া কি আছে -2√2xy + 4√2yz সোয়াচোন আৰু এটো মাইনাস আছে y আৰু z টু কি আছে yz পূৰণ কৰিলে কি আছে প্লাস পাইছো তাৰ মানে কি নিশ্চয় কি হ'ব x টু কি হ'ব মাইনাস হ'ব সো এবাৰ কি কৰিব লাগিব আমাৰ x টু মাইনাস ধৰিব লাগিব সো -√2x হোল স্কয়াৰ এটো মনত ৰাখবা লাগিব কিন্তু -√2x হোল স্কয়াৰ সোয়াচোন এটো ভাঙি দিয়া মাইনাস স্কয়াৰ কৰিলে প্লাস হ'ব √2 স্কয়াৰ কৰিলে √2 উঠি যাব থাকিব 2 আৰু x স্কয়াৰ মানে x স্কয়াৰ সো প্লাস এটো কি হ'ব y স্কয়াৰ হ'ব প্লাস এইটোক আমি কেনেদৰে স্কয়াৰ বনাব পাৰো এইটোক এনেকৈ স্কয়াৰ বনাব পাৰো কি এইটোক 2√2z হোল স্কয়াৰ এটো তৰফ ক্ৰিয়েটিভিটি লাগিব কেনেকা সোয়াচোন এতে এইটো ভাঙি দিয়া 2 স্কয়াৰ মানে 4 √2 স্কয়াৰ মানে 2 সো 4 * 2 মানে 8 z স্কয়াৰ এটো মনত ৰাখবা লাগিব কিন্তু এইটোক কেনেকৈ স্কয়াৰ লিখিব পাৰো আমি 2√2 হোল স্কয়াৰ তাৰ মানে কি এইটোক যদি ভাঙি দিয়া আমি এটো পাব লাগিব এটো ভাঙি দিলে কি হ'ব 2 স্কয়াৰ মানে 4 পূৰণ √2 মানে √2 স্কয়াৰ মানে √2 উঠি যাব থাকিব 2 তো 4 2 8 ইনটু z সো হৈ গেল এটো সো নেক্সট আগৰ নিচিনা লিখি দিম প্লাস 2 into xy that is minus √2x into y so আসুন এটো ভাঙিলে এটো মিলছে না নাই প্লাস মানে আছে minus 2√2xy নেক্সট কি লিখিম প্লাস 2yz y মানে এতে y আছে z মানে 2√2z আছে এটো পূরণ করে দিয়া এটো মিলে না নাই সো 2 2 4 √2yz প্লাস zx z মানে 2zx that is 2√2z into x মানে minus √2x পূরণ কৰি দিয়া 2 2 4 √2 পূরণ √2 মানে কি √2 উঠি যাব থাকিব এটা 2 সো 2 2 4 4 2 8 হৈ গল xz zx by xz ঠিক আছে প্লাস মাইনাস মাইনাস হৈ গেল সো এটো কি ফর্মত পালো আমি এটো পাইছো আমি এটো ফর্মত সো কি লিখব পারি x + y + z হোল স্কয়ার তার মানে -√2x + y + 2√2z কি স্কয়ার এটা স্কয়ার দিয়া লাগলে কি এটো আমি পূরণ ফল হিসাবে লিখিব পাৰো সো কেনেকে দুবার লিখি দিয়া প্লাস 2√2z হয় না নাই আৰু একবার লিখি দিম আমি into -√2x + y + 2√2z so this is our answer এটো বহুত ইম্পর্টেন্ট এটা কোয়েশ্চন সো এখানে তোমালোকে মনত ৰাখিবা প্ৰ্যাকটিছ কৰিলে আহি যাব যে কি 2 কেনেকে স্কয়াৰ কৰিব পাৰি √2 স্কয়াৰ কৰিলে 2 এ হ'ব আৰু এইটো কেনেকে স্কয়াৰ বনাব পাৰি 2√2 হোল স্কয়াৰ সো এনেকে কৰি দিলে হৈ গেল এটা সো নেক্সট কোয়েশ্চনটো কি কৈছে তলৰ ঘনকেটা বিস্তাৰিত কৰি লিখা হ্যাঁ বিস্তাৰিত কৰি লিখাটো আমি আগত পাইছো তাতে কি আছিল স্কয়াৰ আছিল হয় না সো ইয়াতে আমাৰ কি আছে আগত হেতুত কি আছিল আমি x + y + z হোল স্কয়াৰ আছিল হেতু বিস্তাৰিত কৰি লিখিছিলো
সো ইয়াতে কি আছে 2x + 1 হোল কিউব সো এটো কোনটো ফৰ্মুলা দি বিস্তাৰ কৰিম আমি এটা ফৰ্মুলা পাইছিলো x + y হোল কিউব হেতু ফৰ্মুলা আমি ইউজ সো কোৱেশ্চনটো ফাৰ্স্ট আমি লিখি লও এটো কি দি আছে আমাৰ 2x + 1 হোল কিউব সো এটোৰ কাৰণে আমি কি ফৰ্মুলা ইউজ কৰিম x + y হোল কিউব = x³ + 3x² + 3x² + y কিউব সো এটো সোয়া এটো ফৰ্মতে আছে x + y হোল কিউব x + y হোল কিউব এতে x মানে 2x y মানে 1 সো এনেকে লিখিম আমি সো এটো কি লিখিব লাগে আমাৰ x³ that is প্ৰথম পদ কিউব x³ plus 3x² y that is 3 into x² that is 2x² into y মানে 1 plus 3xy² 3x মানে twice x into y² মানে 1 square plus কি y cube y মানে এতে 1 so this is y cube হয় না so এটো ভাঙি দিলে কি হ'ব 2 cube মানে 8 x³ plus এটো হল 3 মই এটা লাইন বেশি কৰি দিলো 3 2x whole square 2 square মানে 4 x square মানে x square plus এটো হ'ব 3 2 গুণ 6 6 x 1 square মানে 1 plus 1 cube মানে 1 so এটো কি হ'ব 8x³ plus 3 4 গুণ 12 x square plus 6x plus 1 so this is our answer একেবারে সহজ এটা নেক্সট কোৱেশ্চনটো চাম আমি so question number 2 আছে 2a - 3b whole cube so first এই কোৱেশ্চনটো লিখি লও 2a - 3b whole cube এটো কোনটো ফৰ্মুলাত পৰিছে চাওয়া হা so এটো পৰিছে যেটো মাইনাস আছে মাজত x - y whole cube কি হ'ব x³ - 3x² y plus 3xy² - y cube so এটো ফৰ্মুলা পেলাই দিম ইয়াতে x মানে 2a y মানে 3b so এনেকে লিখিম প্ৰথম পদ কিউব হয় না that is x³ minus 3 into x² y that is 3b plus 3xy² that is 3 into x মানে কি 2y into y² that is 3b whole square minus y cube that is 3b whole cube so এটো হৈ গেল 2a whole cube 2 cube মানে 8 আৰু এৰ ওপৰত কিউব মানে এটোই হ'ব এতে সোয়া এতে আছে minus 2 square মানে কি হ'ব 4 4 into 3 কি হ'ব 3 4 গুণ 12 আর 3 12 গুণ 36 হয় না বা 3 3 গুণ 9 2 square করলে 4 4 9 গুণ 36 এটো কি হ'ব a square এটো কি হ'ব b next এটো plus সাবা 3 3 গুণ 3 square করলে 9 3 3 গুণ 9 3 9 গুণ 27 27 দুগুণ 54 কিমান হ'ব 54 so this is 54 এটো হ'ব a এটো হ'ব b square so এটো হ'ব minus 3 cube that is 3 3 বার গুণ 3 3 গুণ 9 3 9 গুণ 27 b cube so this is our answer একেবারে ইজি so next question কি দিছে 3/2x + 1 whole cube so এটো কোনটো ফৰ্মুলাত পৰিব x + y whole cube so 3/2x plus 1 whole cube তোমালোকৰ সুবিধাৰ কাৰণে ফৰ্মুলাটো মই সাইডত দি দিছো so এটো ফৰ্মুলা সোয়া x + y whole cube ফৰ্মুলাটো আছে x³ plus 3x² plus 3xy² plus y cube কোনবাই যদি x³ plus y cube যদি আগত লিখা x³ plus y cube plus 3x² plus 3xy² হেতু লিখিলো সম্পূৰ্ণ শুদ্ধ কোনো টেনশন নাই এটো আগত লিখিলো কোনো অসুবিধা নাই সো আমি এটো ফৰ্মত পেলাম সো এটোত কি হ'ব আমাৰ 3/2x whole cube that is x³ plus 3 into x² y that is 3/2x whole square into y মানে এতে 1 plus 3xy² that is 3 into x that is 3/2x into y square that is 1 square plus কি y cube itu y মানে 1 so 1 cube so এটো ভাঙি দিম এতিয়া so আসুন 3/2 আছে হয় না so 3 cube মানে কি 3 3 গুণ 9 3 9 গুণ 27 2 cube মানে 2 2 গুণ 4 4 2 গুণ 8 x cube এটোত কিমান হ'ব সোয়া প্লাস তলত হ'ব কিমান তলত হ'ব 2 square means 4 উপৰত কি হ'ব 3 square আছে 3 square মানে 9 আৰু 3 আছে 3 9 গুণ 27
বাই 4 এক্স স্কোয়াৰ এইটো কিমান হ'ব চোৱা তলত হ'ব 2 3 3 গুণ 9 1 স্কোয়াৰ মানে 1 এ সো এইটো হ'ব x আৰু 1 কিউব মানে 1 হৈ গেল বাস দিস ইজ आवर आंसर সো নেক্সট কোৱেশ্চনটো কি আছে x - 2/3y হোল কিউব সো এটো আমি লিখি লম কোৱেশ্চনটো x - 2/3y হোল কিউব সেম আগৰ নিচিনা তোমালোকৰ সুবিধাৰ কাৰণে মই ফৰ্মুলাটো এতে দি দিছো সো এটো কি আছে মাইনাস সো এটো ফৰ্ম হ'ব x - y হোল কিউব দ্যাট ইজ x কিউব - 3x² y + 3x² - y কিউব সো এটো আমি কি লিখিম সো x কিউব minus 3 into x square into y that is 2/3 y plus 3x square 3 into x into y square means 2/3 y কি হবো whole square তার পিছত minus y cube that is 2/3 y whole cube so first time এটো ভাঙি লম এটো হবো x cube so এটো 3 যাব কাটা minus এ plus এ কি হবো minus 2 x square y হবো এটো কি হবো plus এটো 3 into x এনেকে রাখা কারণ এটো কি আছে ভাঙিব লাগবো আমার so 2 square means 4 3 square means 9 আর এটো কি হবো আমার y square so next এটো ভাঙি দিয়া 2 cube means 8 3 cube মানে 27 3 3 গুণ 9 3 9 গুণ 27 কি হবো y cube so এটো আমি কি লিখিম next এটো লিখি দিয়া x cube minus 2 x square y এতে এটো কাটা যায় 3 3 গুণ 9 এটো কিমান হবো ওটা প্লাস আছে so প্লাস কি হবো উপৰত থাকিব 4 তলত থাকিব 3 x into y square that is x y square minus এটো কি হবো 8 ইয়াতে থাকিব 27 কি হবো y cube so this is our answer এটা সোয়া মই আগতে কৈছিলো যে কিছুমানে এনেকৈ লিখিব পাৰা x cube তাৰ পিছত -y cube so কোনবাই x cube -y cube লিখিলে এটোৰ পিছত কি আহিব এটো আহিব বা তোমালোকে নেক্সট লাইন এনেকৈ সজাই লিখিব পাৰা আৰু এনেকৈ ৰাখিলেও সম্পূৰ্ণ শুদ্ধ উত্তৰ so মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ সহপাঠীৰ লগতো শেয়াৰ কৰিবা তোমালোকে লাইক কমেন্ট কৰিবা তোমালোকৰ একটা লাইক কমেন্ট মোক এনেকৈ আৰু ভিডিও বনাবলৈ অনুপ্ৰাণিত কৰে থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও